আমি আমাৰ আজি BTR কোঅৰ্ডিনেশ্যন কমিটি এটা আছে 5খন জিলাক লৈ। এই 5খন জিলাৰ আজি এইখন দ্বিতীয়খন বৈঠক। আমি BTRত কি ধৰণে সংগঠনটো আগবঢ়াই লৈ যাম, আমাৰ তৃণমূল কংগ্ৰেছ দলৰ কি ধৰণে সংগঠন শক্তিশালী কৰা হ'ব, সেই ধৰণে কিছুমান ষ্ট্ৰেটেজি ইয়াত বনোৱা হৈছে। আৰু ইতিমধ্যে BTRত আমি এটা মাইলেজ পাইছোঁ। BTRৰ 5খন জিলাত আমি খুব সঁহাৰি পাইছোঁ মানুহৰ, আৰু সংগঠন শক্তিশালী হৈ গৈ আছে। প্ৰায়বোৰ ইয়াত ব্লক কমিটি, যিবোৰ MCLA সমষ্টি ভিত্তিত যিবোৰ কমিটি, প্ৰায়বিলাক আমাৰ গঠন হৈছে। প্ৰায় বহুতখিনি মেজৰিটি সংখ্যক ইতিমধ্যে হৈ গ'ল। VCDC লেভেলৰ কমিটিবিলাকো আমি এতিয়া গঠন কৰি আছোঁ। গতিকে অহা কম দিনৰ ভিতৰত আপোনালোকে BTR এৰিয়াত আমাৰ তৃণমূল কংগ্ৰেছত এটা অতি শক্তিশালী সংগঠন আপোনালোকে দেখিবলৈ পাব। লোকসভা নিৰ্বাচন, আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আপোনালোকৰ পৰিকল্পনা কি? আমি ইতিমধ্যে চাওক, এতিয়া সৰ্বভাৰতত ইতিমধ্যে বিৰোধী দলবোৰ ঐক্যবদ্ধ হ'বলৈ গৈ আছে। আমিও তৃণমূল কংগ্ৰেছ সেই ঐক্যবদ্ধ বিৰোধী শিবিৰৰ আমি তাত অন্তৰ্ভুক্ত হৈছোঁ। গতিকে স্বাভাৱিকতে এইটো ৰাষ্ট্ৰীয় নেতৃত্বই সিদ্ধান্ত ল'ব কোনটো সমষ্টিত ক'ত নিৰ্বাচন খেলিব, আৰু সেইধৰণে সিদ্ধান্ত এটা ল'ব। প্ৰথম কথা, কিন্তু আমি অসমতো ইতিমধ্যে তৃণমূল কংগ্ৰেছে 11টা বিৰোধী ঐক্যত আমি সোমাইছোঁগৈ। আমিও ইয়াত ছিট বিচাৰিম। আমিও যিহেতু আমাৰ দল শক্তিশালী হৈ গৈ আছে, দল অত্যন্ত ভাল পজিশ্যনত গৈ আছে। আজিৰ তাৰিখত চাওক, BJPক বিৰোধিতা কৰিবৰ কাৰণে আপোনালোকে নিজেও চাগে দেখিছে, আজি ছ'চিয়েল মিডিয়া, আজি ইলেক্ট্ৰনিক মিডিয়া বা বিভিন্ন মিডিয়াত দেখিছে তৃণমূল কংগ্ৰেছ কিমান সক্ৰিয় হৈ আছে। BJP দলৰ ঘৃণাৰ বিৰুদ্ধে, প্ৰতিশোধ পৰায়ণতাৰ ৰাজনীতিৰ বিৰুদ্ধে, তেওঁলোকৰ স্বেচ্ছাচাৰী কাম কাজৰ বিৰুদ্ধে, বিভাজনবাদী নীতিৰ বিৰুদ্ধে আমি কি ধৰণে কাম কাজ কৰিছোঁ। আমাৰ ইতিমধ্যে সকলো আমাৰ উইংছ যিবিলাক আছে, ইউথ উইংছ, মহিলা উইংছ, সকলো ফিল্ডত নামি গৈছে। গতিকে আমি স্বাভাৱিকতে আমি ইয়াত লোকসভাৰ ছিট কোনকেইটা বিচাৰিম নিবিচাৰিম সেইবোৰ আমি আলোচনা কৰিম। কিন্তু আমি ইয়াত শক্তিশালী ভাৱে আমি ইয়াত সমষ্টি বিচাৰিম, আৰু খুব শক্তিশালী দাবীদাৰ সেই সময়খিনি। কিন্তু সেই কথাটো আপোনাক আজি মই ক'ব নোৱাৰিম। এইবোৰ আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতৃত্বই আলোচনা কৰি সিদ্ধান্ত ল'ব। BTRৰ যি দুখন ছিট, কোকৰাঝাৰ আৰু বৰ্তমানলৈকে ওদালগুৰি বুলি এটা ওলাই আছে। হয়, ডিলিমিটেশ্যন কমপ্লিট হোৱাৰ পিছত গম পাম আমি। হয়, কিবা বিশেষ পৰিকল্পনা? চাওক, আমি কোকৰাঝাৰ আৰু ওদালগুৰিক কেন্দ্ৰ কৰি যি দুটা বৃহৎ এৰিয়া, দুটা সমষ্টি, ওদালগুৰি সমষ্টি হ'ব বুলি আমি শুনিছোঁ ডিলিমিটেশ্যনটো কমপ্লিট হোৱাৰ পিছত। স্বাভাৱিকতে আমি ইয়াত যিটো সংগঠন কৰি আছোঁ, যদি অন্যান্য দলতকৈ আমাৰ সংগঠন অহা এবছৰৰ ভিতৰত শক্তিশালীভাৱে আত্মপ্ৰকাশ আমি কৰাব পাৰোঁ, স্বাভাৱিকতে আমি দাবীদাৰ। স্বাভাৱিকত এই কথাবিলাক তেনেকৈ হ'ব। আৰু তথাপিও মই কৈছোঁ, চাওক, আজিয়ে মই ইয়াত টিভিত বাইট এটা দিয়ে কৈ দিব নোৱাৰোঁ ক'ত আমি কেনেকৈ খেলিম। এইটো যিটো এটা বিৰোধী ঐক্যৰ কথা, আৰু বিৰোধী ঐক্যৰ যিটো কথা, ইয়াত ৰাষ্ট্ৰীয় নেতৃত্বই সেই সিদ্ধান্ত ল'ব লোকসভা ছিটবোৰৰ ক্ষেত্ৰত। কিন্তু আমি আপোনালোকক কৈছোঁ, আমি কিন্তু অসমৰ 14টা ছিটৰ ভিতৰত আমিও কেইবাটাও ছিটত শক্তিশালী দাবীদাৰ হয়। BTADত বহুকেইটা ৰাজনৈতিক দল আছে, কিন্তু তাৰ ভিতৰতো আপোনালোকে এই দলটোৰ পৰা BTAD-বাসী আপোনালোকে বিশেষভাৱে আপোনালোকে কি লৈ আপোনালোকে? আমি মূলতঃ প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো দুৰ্নীতি, প্ৰমোদ বড়ো ডাঙৰীয়াক এটা ক্লিন ইমেজ লৈ তেওঁলোকে ইয়াত চিফ পাতি দিলে। কিন্তু এতিয়া আমি দেখা পালোঁ, এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে প্ৰমোদ বড়ো ডাঙৰীয়া চিণ্ডিকেটত জড়িত। আমিতো ক'বলগীয়া হোৱা নাই, তেওঁ এইটো তেওঁৱে কৈছে যে হাগ্ৰামা মহিলাৰীয়ে কৈছে যে প্ৰমোদ বড়ো চিণ্ডিকেটত জড়িত। আৰু এইজন হাগ্ৰামা মহিলাৰীয়ে যোৱা সময়খিনিত বহুত দুৰ্নীতি কৰাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আজিৰ মুখ্যমন্ত্ৰী, BTRৰ নিৰ্বাচনৰ সময়ত, যোৱা BTRৰ নিৰ্বাচনত, BTRত UPPL BJPৰ চৰকাৰ হোৱাৰ লগে লগে হাগ্ৰামা মহিলাৰীক গ্ৰেপ্তাৰ কৰিম বুলি কৈছিল, নকৰিলে। কেইবাটাও প্ৰতিশ্ৰুতি দিছিল, ইয়াত ছুইজাৰলেণ্ড বনাব, অমুক কৰিব, প্ৰতিখন জিলাত মেডিকেল কলেজ বনাব, কিমান প্ৰতিশ্ৰুতি, ধাৰাসাৰ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতিৰ বৰষুণ, কোনটো কৰিলে? মানুহ বিক্ষুব্ধ হৈ গৈছে। এতিয়া মানুহ UPPLৰ লগত নাই, UPPLৰ লগত নাই কাৰণে দিছপুৰৰ আশীৰ্বাদত এতিয়া BPFক উঠাব বিচাৰিছে। গতিকে BPFো UPPLৰ ইপিঠি সিপিঠি এটা মুদ্ৰা, দুয়োটা একে দল। এতিয়া এটা সময়ত হাগ্ৰামা মহিলাৰীয়ে যিমান দুৰ্নীতি কৰিছিল, সেই একেই দুৰ্নীতি এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই কৰি আছে। আৰু দুৰ্নীতিৰ অভিযোগটো আমি আনিবলগীয়া হোৱা নাই, স্বয়ং হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আনিছে, BTRৰ ৰাইজে জানে। এতিয়া ইয়াত যিবিলাক আত্মঘাতী সিদ্ধান্ত ল'বলৈ গৈছে, চিঠা নামজাৰি বন্ধ কৰাৰ পৰা আৰম্ভ কৰি, ইয়াত মানুহক অসন্তুষ্ট কৰিছে। এই অসন্তুষ্টিৰ কাৰণে মানুহ আজি UPPLৰ বিৰুদ্ধে গৈছে, BJPৰ বিৰুদ্ধে গৈছে। আৰু ইতিমধ্যে আপোনালোকে খবৰটো পালেই চাগে, আজি কৰ্ণাটকৰ ৰাইজে যি BJPয়ে দেশত বিৰোধীমুক্ত কৰিবৰ কাৰণে গৈছে, আজি দক্ষিণ ভাৰতত BJP মুক্ত হৈ গ'ল। দক্ষিণ ভাৰতৰ ৰাইজে BJP মুক্ত কৰি পেলালে, কৰ্ণাটকত আজি BJPক অতি শোচনীয়ভাৱে পৰাজিত কৰিলে। তেনে এই দলৰ হিংসা, এই দলৰ প্ৰতিশোধ পৰায়ণতা, এই দলৰ স্বেচ্ছাচাৰী মনোভাৱ, অগণতান্ত্ৰিক কাম কাজ, স্বৈৰাচাৰী মনোভাৱ, গোটেইবোৰ আজি কৰ্ণাটকৰ ৰাইজে দলিয়াই দিলে।
তো এই যে কৰ্ণাটকৰ ৰাইজে দলিয়াই দিলে এইটোৱে কিন্তু 2024 নিৰ্বাচনৰ কাৰণে এটা মানে এই ধৰণে মানুহখিনি এতিয়া আগুৱাই যে যাব এইটো নিশ্চিত হৈ গৈছে। গতিকে স্বাভাৱিকতে এতিয়া বিজেপিৰ দিন উকলিল। ইয়াত UPPL কোন মুহূৰ্তত নোহোৱা হৈ যায় ঠিক নাই। এতিয়া UPPL নোহোৱা হোৱাৰ লগে লগে ইয়াত হাগ্ৰামা মহিলাক চিফ কৰি বহাই দিব এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, সেইটো নিশ্চিত থাকক। ইয়াত UPPL এতিয়া সদ্যহতে দুৰ্বল কৰি ইয়াত হাগ্ৰামা মহিলাক চিফ পাতিবৰ কাৰণে বিভিন্ন পৰিকল্পনা কৰা হৈছে। সেই খবৰটো যিবিলাকে জানে এতিয়া অতি শীঘ্ৰে অতি কম দিনৰ ভিতৰত মই আপোনালোকক আজি কৈ থলোঁ, কম দিনৰ ভিতৰত ইয়াত প্ৰমোদ বড়ো ইয়াৰ পৰা আঁতৰিব আৰু হাগ্ৰামা মহিলাৰী বিজেপিৰ লগত হয়তো আকৌ সনা পতকা কৰি এইটো কাম কৰিব। কাৰণ সেই হাগ্ৰামা মহিলাৰীক তেওঁলোকে গ্ৰেপ্তাৰ কৰিম বুলি নকৰিলে তেওঁলোকৰ লগত বুজাবুজি আছে। গতিকে হাগ্ৰামা মহিলাৰো সেই একেধৰণে শাসন কৰিব। ইয়াত আগৰ যিটো অৰাজকতা আছিল সেই একেই অৰাজকতা কৰিব। গতিকে দুয়োটা দলৰ বিৰুদ্ধে এই কথাবিলাক লৈ যিহেতু আমি মানুহৰ মাজলৈকে গৈছোঁ, গতিকে স্বাভাৱিকতে তৃণমূল কংগ্ৰেছক মানুহে আঁকোৱালি লৈছে। কিছুমান পাব্লিকে মানে কষ্ট পাই আছে, এই ক্ষেত্ৰত কৈ আছে কিছুমান ৰিলিজন লৈ ফালে বিজেপি চৰকাৰে পাব্লিকৰ হেৰাছমেণ্ট পাই আছে। আৰু এই ক্ষেত্ৰত আৰু কিছুমান মানুহবিলাক কৈ থাকে যে মানে আগত কংগ্ৰেছ চৰকাৰ থকা সময়ত ভাল আছিলে, এই ক্ষেত্ৰত কিন্তু দামবিলাক বাঢ়ি গ'ল আৰু একফালে পাব্লিকবিলাক কষ্ট পাই আছে। এই ক্ষেত্ৰত আপুনি কি কয়? চাওক, বিজেপি চৰকাৰ ক্ষমতাত অহাৰ পূৰ্বে 2014 চনৰ মে' মাহত যেতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই ক্ষমতা দখল কৰিছিল, তেতিয়া এটা চিলিণ্ডাৰৰ দাম আছিল 435 টকা আৰু সেই চিলিণ্ডাৰটোৰ আজিৰ দাম 1200 টকা। আৰু তেতিয়া তেওঁৱে সেইটো প্ৰতিশ্ৰুতি দিছিল যে মূল্য বৃদ্ধিৰ বিৰুদ্ধে বা মূল্য বৃদ্ধিয়ে ৰাইজক জুৰুলা কৰিছে। তেওঁলোকৰ মন্ত্ৰী স্মৃতি ইৰাণী ডাঙৰীয়ানীয়ে খালী চিলিণ্ডাৰ লৈ চাৰিওপিনে ঘূৰি ফুৰিছিল। প্ৰয়াত মন্ত্ৰী অৰুণ জেটলী ডাঙৰীয়া, তেখেতে আজি ঢুকাইছে ক'বলৈ নাপায়, কিন্তু তেখেতে কাম কৰিছিল। গতিকে স্বাভাৱিকতে আমি যিটো কথা কৈছোঁ যে আজি মূল্য বৃদ্ধিয়ে মানুহক কোঙা কৰিছে, জুৰুলা কৰিছে, মানুহৰ ক্ৰয় ক্ষমতা বঢ়া নাই, ৰাজ্যখন ধাৰত পোত গৈছে। অসম শ্ৰীলংকাৰ পিনে গতি কৰিছে। শ্ৰীলংকাত যিটো অৱস্থা আছিল অসমে এতিয়া সেইটো লাইন ল'বলৈ গৈছে। 1,43,600 কোটিতকৈ অধিক ধাৰ এইখন ৰাজ্যৰ। এই ধাৰ 37,000তকৈ অধিক টকা প্ৰতিজন মানুহৰ মূৰত, আপোনাৰ মোৰ মূৰত 37,000 টকাকৈ আমি এতিয়া ঋণত বন্দী। এই যেতিয়া আমি ঋণবোৰ দিব নোৱাৰিম, এতিয়া প্ৰতিটো টেক্স বঢ়াইছে, GST বঢ়াইছে, দাম বৃদ্ধি কৰিছে, চেল টেক্স বঢ়াইছে, চেছবোৰ বঢ়াইছে, আজি সম্পত্তি কৰ বঢ়াইছে, আজি হাউচ কৰ গৃহ কৰ বঢ়াইছে, প্ৰত্যেকটো কৰ, টোল গেটত কৰ বঢ়াইছে, ইলেক্ট্ৰিচিটি মাচুল বৃদ্ধি কৰিছে। তেওঁলোকৰ উপায়হীন হৈ এটাৰ পিছত এটা তেওঁলোকে কৰ বৃদ্ধি কৰি ৰাইজক আৰু মাধমাৰ সদাইছে। কিন্তু ৰাইজৰ পৰা তেওঁলোকে ৰাইজৰ ক্ৰয় ক্ষমতা, কিনা ক্ষমতা, হাতত যে টকা পইচা অহা নাই সেইটো তেওঁলোকে কোনো গুৰুত্ব দিয়া নাই। ক্ৰয় ক্ষমতা কিন্তু তেওঁলোকে বঢ়াব পৰা নাই, নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই। মানুহ জুৰুলা অৱস্থা নোহোৱা হৈছে, মানুহ ঘৰৰ পৰা ওলাবই বাদ দিয়া এতিয়া অৱস্থা এটা হৈ গৈছে। এইখন চৰকাৰ দেখোন মানুহ সন্ত্ৰাসিত যে আমি কি কৰি চলিম, কেনেকৈ খাম। এইখন চৰকাৰে তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে। ধন্যবাদ।